প্ৰথমতে আপোনালোকক সকলোলৈকে মই দীপাৱলীৰ বহুত শুভেচ্ছা জনাইছোঁ। আজিৰ আপোনালোকক ভিডিঅ'টো দেখাম এই দীপাৱলী বুলি আমি কেনেকৈ ধৰণে গোটেই প্ৰিপেৰেশ্যন কৰিলোঁ, ৰংগোলী বনালোঁ, মই আৰু মোৰ ছোৱালী অক্ষিতা লাগি পেলাই, আৰু আমি গোটেই ঘৰটো সজালোঁ বাহিৰে ভিতৰে। আজিৰ ভিডিঅ'টোত আপোনালোকক সেয়াই দেখাম। আহকচোন আৰম্ভ কৰোঁ ভিডিঅ'টো।
আমি ষ্টাৰ্ট কৰিম এতিয়া ৰংগোলী এয়া এখন দি লৈছোঁ Yes, this correct. What? Now it's correct. yes Correct, Mama. It's correct. yes Correct. Mama. हाँ stop কৰি দিয়া না কোৱা অক্ষিতা কি কৰিবা Now we're going to take this fork to do the rangoli design. First, you have to really carefully lift the lid off. It's a perfect circle now. And now, start. nice Like that. ধুনীয়া হৈছে I want this edge to just like point out, then it looks a little better. Like that. Sir, Mama, order glasses thingy. okay Baba, can you help me keep it? No need to voice over this. হয় নি? কোৱা এতিয়া কি কৰিছা Alright, so right now we put, is it okay if I speak English? yes So right now we put some white powder in the circle here using these small bangles. And then we put orange in the middle. Then we use the toothpick to slowly make the sun pattern. okay And we also added some orange to fill in the gaps. And then we're using this cap, we just pressed it down a little bit. perfect আপোনালোকে দেখিলে কি কি প্ৰিপাৰেশ্যন কৰিলোঁ আমি দেৱালীৰ কাৰণে এতিয়া আপোনালোকক দেখাম কেনেকৈ ঘৰটো সজালোঁ দেৱালী বুলি আহকচোন ভিতৰলৈ লৈ যাওঁ আপোনালোকক ৰংগোলী বনাইছিলোঁ দেখিছিলোঁ আপোনালোকে এতিয়া তাত চাকি জ্বলাম আৰু ইয়াত এখন ৰাম লক্ষ্মণ আৰু সীতাৰ এখন ফটো থৈছোঁ কাৰণ দিৱালীটো কোৱা হয় যে ৰাম যেতিয়া বনবাসৰ পৰা ঘূৰি আহিছিল তেতিয়া দেৱালী ষ্টাৰ্ট হৈছিল তেনেকৈ সেইকাৰণে এখন ৰাম সীতাৰ লক্ষ্মণ আৰু হনুমানৰ এখন ফটো থৈছোঁ
ইয়াত ডাইনিং টেবুলখনত এনেকৈ সজাইছোঁ এখন টেবুল ৰানাৰ দি পেলাই অকণমান দিৱালী ফিলিংটো আনিবলৈ অকণমান ফুল চুল দি পেলাই এনেকৈ সজাইছোঁ এইফালে আৰু এখন টেবুল আছে এইখন টেবুলত এনেকৈ এইটো পদুম ফুলৰ এইটো থৈছোঁ আৰু এইফালে এইখিনি এনেকৈ সজাইছোঁ এতিয়া এইখিনি লিভিং এৰিয়াখিনি মই দেখাম আপোনালোকক কেনেকৈ সজাইছোঁ এয়া এখন এটা চিচাৰ বাউলত এনেকৈ থৈছোঁ পানী আৰু কেণ্ডেল তাৰপিছত সেই চাকিটো নুমাই গ'লো এয়া মই চেণ্টাৰ টেবুলত এনেকৈ অলপ এখন থালত ফুল থৈছোঁ আৰ্টিফিচিয়েল ফুল থৈ পেলাই ইয়াৰ মাজত এটা চাকি দিছোঁ আৰু এইফালে দুফালে দুটা কেণ্ডেল তাৰপিছত দেৱালীৰ কাৰণে অকণমান মই কুশ্যনকেইটা বদলাই দিছোঁ অকণমান কালাৰফুল কুশ্যন থৈছোঁ যাতে অকণমান দেৱালী ফিলিং এটা আহে তাৰপিছত এইফালে খিৰিকীত মই এইফালে এনেকৈ লাইট দি পেলাই ইয়াত এনেকৈ গাৰ্ডেনকেইটা লগাই দিছোঁ এইফালে ওপৰৰ ফালে আপোনালোকে দেখা পাইছে চিৰিটোত অলপ লাইট দি পেলাই এনেকৈ নাৰ্জী ফুলৰ এইবিলাক চব আৰ্টিফিচিয়েল নাৰ্জী ফুল হয় চব কিনি পেলাই তেনেকৈ ইয়াত লগাই দিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে প্লিজ মোক কমেণ্ট কৰি পেলাই জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেতিয়াও মোক প্লিজ কমেণ্ট কৰি পেলাই জনাব আৰু শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক সকলোৱে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাই আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে মোৰ নতুন ভিডিঅ' আহিলে ন'টিফিকেশ্যন পাই যাব আজিলৈ আহোঁ তেনেহ'লে নমস্কাৰ